নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰটো যদি শীতকালৰ বতৰ হয়, তেতিয়াহ'লে চাট খাবলৈ বৰকৈ মনত পৰে। এই চাট আলুৰ চাটো হ'ব পাৰে, নাইবা পাপৰি চাটো হ'ব পাৰে। পাপৰি চাট খাব বিচাৰিলে পাপৰিৰ প্ৰয়োজন হয়। সেয়েহে আজি ভাবিলোঁ পাপৰি চাটৰ পাপৰি কেনেকৈনো বনায় তাৰে এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। ইয়াৰ বাবে আমি প্ৰথমতে আটা লৈছোঁ। আটাৰ সলনি আপোনালোকে ময়দাও ল'ব পাৰে। ইয়াত আটাৰ পৰিমাণ 3 বাতি ব্যৱহাৰ কৰা হৈছে। এতিয়া ইয়াতে আমি কালজিৰা ব্যৱহাৰ কৰিছোঁ। কালজিৰা ডাঙৰ চামুচ এখনেৰে এচামুচ ব্যৱহাৰ কৰা হৈছে। লগতে আজৱাইন নাইবা জনি গুটি বুলিও কোৱা হয়। এই আজৱাইনৰ পৰিমাণ ইয়াতে এচামুচ ব্যৱহাৰ কৰা হৈছে। লগতে আন্দাজ অনুযায়ী নিমখ দিছোঁ। এতিয়া বেকিং ছ'ডা খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। এতিয়া এই গোটেইকেইটা উপাদান ইটোৱে সেইটোৰ লগত যাতে ভালদৰে মিহলি হৈ যায়, তাৰ বাবে হেতাৰে এনেধৰণেৰে লৰাই থকা হৈছে। এতিয়া হৈ গৈছে, মিহলি হৈ গৈছে ভালদৰে। ইয়াৰ পিছতে আমি ইয়াতে ঘি ব্যৱহাৰ কৰিছোঁ। ঘিৰ পৰিমাণ ইয়াতে 1.5 চামুচ অৰ্থাৎ 1.5 চামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া এই ঘিখিনি দিয়াৰ পিছত ঘিখিনি যাতে বাকী থকা উপাদানখিনিৰ লগত মিহলি হৈ যায়, সেইবাবে এবাৰ হাতেৰে এনেধৰণেৰে মঠি থকা হৈছে। ঘিখিনিও মিহলি হৈ আহিছে। এতিয়া এই আটাখিনিৰ লগত আমি কুহুমীয়া পানীৰে এতিয়া আটাখিনি মঠিবলৈ আৰম্ভ কৰিছোঁ। আটা যেনেকৈ আমি ৰুটি বনাওঁতে আটা মঠো, ঠিক তেনেধৰণেৰে মঠিছোঁ। কিন্তু ইয়াতে আটাৰ যিটো ডো বনাম, সেই ডোটোৰ যিটো বাইণ্ডিং হয়, সেই বাইণ্ডিংটো টাইট বাইণ্ডিং হয়। এইটো নৰম বা কোমল বাইণ্ডিং নহয়, টাইট বাইণ্ডিং হয়। এতিয়া এই আটাৰ ডোটো আমি কিছু সময়ৰ বাবে ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় আধা ঘণ্টা সময়ৰ পিছত আমি ঢাকনিখন আঁতৰাই থৈছোঁ আৰু ইয়াৰ পৰা যিটো আমি ডো বনাইছিলোঁ, তাৰ পৰা দুটা ভাগত আমি ডোটো নিজৰ সুবিধা মতে বনাই লৈছোঁ। এতিয়া এই ডোটোৰ পৰা সৰু সৰু টুকুৰাকৈ কিছুমান আমি এনেধৰণেৰে উলিয়াই লৈছোঁ। টুকুৰাবিলাক দেখোঁতে গমেই পাইছে যে টুকুৰাবিলাক খুব সৰু সৰু কৰা হৈছে, ৰাফলি কৰা হৈছে। এতিয়া এই সৰু সৰু টুকুৰাৰ পৰা বল আকাৰত বনাই লোৱা হৈছে। যিহেতু পাপৰি চাটৰ পাপৰিবিলাক সৰু সৰু হয়, গতিকে সেই অনুপাতে বলৰ আকাৰটো বনোৱা হৈছে। দেখাই পাইছে আমি যিহেতু ইয়াতে আটাৰ পৰিমাণটো বেছিকৈ লৈছিলোঁ, গতিকে সেই অনুপাতে আমাৰ বলৰ পৰিমাণো ইয়াতে বেছি হৈছে। এতিয়া বলকেইটা বনোৱা হৈ গৈছে। এতিয়া বনাই লোৱা বলকেইটাৰ পৰা বেলনা মাৰিৰে এনেধৰণেৰে আমি বেলি লৈছোঁ বলকেইটা। বহুত বেছি ডাঙৰকৈ আমি বনোৱা নাই। এই পাপৰি ঘৰত অতি সহজতে বনাব পাৰি। খাবলৈও টেষ্টি হয়, লগতে ক্ৰাঞ্চি আৰু ক্ৰিস্পি হয়। এই পাপৰি যে অকল আমি পাপৰি চাটৰ লগতে খাব পাৰোঁ তেনে নহয়, গধূলি চাহকাপৰ সৈতেও এই পাপৰি খাব পাৰি। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে, তেতিয়া তাত তেল দিছোঁ। লাহে লাহে তেলখিনি গৰম হৈ আহিছে আৰু এতিয়া আমি যিকেইটা বলৰ পৰা পাপৰি বেলি লৈছিলোঁ, সেই বেলি লোৱা পাপৰিকেইখন এতিয়া এই তেলত দি দিছোঁ। ই লাহে লাহে এতিয়া ফুলি আহিব ধৰিছে। এই পাপৰি বনাওঁতে যিটো পদ্ধতি দেখুওৱা হৈছে, সেই পদ্ধতিটো বহুত সহজ হয় আৰু যিখিনি উপাদানৰ প্ৰয়োজন হয়, সেই উপাদানসমূহো খুব সহজলভ্য হয়। সাধাৰণতে আমাৰ ঘৰত থাকেই। গতিকে ঘৰত সহজতে পোৱা উপাদানসমূহৰে এই পাপৰিটো বনোৱা হৈছে। এতিয়া লাহে লাহে ই কালাৰটো ডাৰ্ক হ'বলৈ আৰম্ভ কৰিছে, গতিকে আমি ইয়াক বেলেগ এটা পাত্ৰত উঠাই লৈছোঁ। যিহেতু আমাৰ ইয়াতে আটাৰ ডোটো সৰহ পৰিমাণে আমি বনাই লৈছিলোঁ, গতিকে তাৰ পৰা বাকী থকা যিখিনি আমি পাপৰি বেলি লৈছিলোঁ, সেই বাকী থকা পাপৰিখিনিও ইয়াতে দি দিছোঁ। এই পাপৰি বনাওঁতে যিখিনি উপাদানৰ প্ৰয়োজন আছিল, সেই উপাদানসমূহ আছিলে আমাৰ আটা, কালজিৰা
আজৱাইন, নিমখ, বেকিং ছ'ডা, ঘি। আৰু এইখিনি হৈ যোৱাৰ পিছত সৰ্বশেষত আমি চাট মছলা ব্যৱহাৰ কৰিম। আমাৰ হৈ আহিছে, ছেকেণ্ড বেটছটো আমি এতিয়া দিয়ে দিছোঁ। লাহে লাহে ফুলি আহিবলৈ আৰম্ভ কৰিছে। দেখিছে, এইখিনিও আমাৰ হৈ গৈছে। এতিয়া যেতিয়া আমাৰ ভজা হৈ গৈছে পাপৰিখিনি, এতিয়া ভজা হোৱাৰ পিছত এই পাপৰিখিনিৰ ওপৰত আমি এতিয়া চাট মছলা ডাঙৰ চামুচেৰে আমি এচামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া এই চাট মছলাখিনি যাতে পাপৰি কেইখনৰ মাজে মাজে সোমাই যায়, সেইবাবে আমি এনেধৰণেৰে তল ওপৰ কৰি দিছোঁ। চাট মছলা দিলে তাৰ সুস্বাদু আৰু দুগুণে বঢ়ায়। এতিয়া হৈয়ে গৈছে আমাৰ পাপৰি। দেখিবলৈ সুন্দৰ হৈছে। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।